मुसलपुर जिल्ला बीपीएफ दोलोनि आफादगिरि हितेश बसुमतारिया गोबां मददगिरिफोरखौ लानानै दिनै यूपीपीएल दोलोआव जगदान होबाय। बाक्सा जिल्लानि सदर मुसलपुरनि दुर्गा मन्दिरनि लांगोनायाव यूपीपीएल दोलोनि मोनसे गेदेरथार जयनिं हाबाफारि जानानै थाङो। बे जयनिं हाबाफारियाव मुसलपुर जिल्ला बीपीएफ दोलोनि आफादगिरि एबा बारग' एमएलए हितेश बसुमतारिया बीटीआरनि गाहाय मावफुं सोद्रोमा प्रमद बर'नि नुजाथिनायाव गोबां मददगिरिफोरखौ लानानै यूपीपीएल दोलोआव जयेन जायो। बे जयनिं हाबाफारियावनो बिथांजों लोगोसे बीपीएफ, जीएसपी आरो गुबुन गुबुन दोलोनिफ्रायबो खमैबो सा 400 दैदेनगिरि मावथिफोराबो यूपीपीएल दोलोजों आखाइ हमफैयो। बे जयनिं हाबाफारियाव बीटीआरनि लेङाइ गाहाय मावफुं सोद्रोमा गबिन्द चन्द्र बसुमतारी, केबिनेट मन्त्री उरखावगोरा ब्रह्म, एमएलए भूपेन बर', एमएलए जलेन दैमारी, ईएम राकेश ब्रह्म, आसामनि बारग' मन्त्री चन्दन ब्रह्म, बीटीसीनि बारग' लेङाइ गाहाय मावफुं सोद्रोमा खाम्फा बरगयारी, यूपीपीएल दोलोनि नेहाथारि राजु नार्जारीजों लोगोसे गोबां यूपीपीएल दोलोनि दैदेनगिरिफोराबो बाहागो लायो। हाबाफारियाव बाहागो लानानै गाहाय खुंगिरि प्रमद बर'आ बुंथियोदि बीपीएफ दोलोआव रावबो मानसियानो थावरिनो हायै बादि थासारि खालामबाय हाग्रामा महिलारिया। हाग्रामा महिलारिया रायजो राजाफोरनि सायाव अहं आखु दिन्थिनायनि थाखाय बीपीएफ दोलोनि दैदेनगिरि आरो बीपीएफ दोलोखौ मोजां मोनग्रा रायजो राजाफोरा आनज्रायनो हमबाय होननानै बुंथियो बीटीआरनि गाहाय खुंगिरि प्रमद बर'आ। बेजों लोगोसेनो यूपीपीएल दोलोआव गोदानै जयेन जानाय बारग' एमएलए हितेश बसुमतारिया खौरां बिजोङाव मा बुंथिदों खोनासंदो। শক্তিশালী রাজনীতি গঠন করার উদ্দেশ্যে আমি খাম্ফা বরগয়াৰী আৰু বহুতো বিপিএফৰ বহুতো নেতা কৰ্মী আছে। আজি যোগদান কাৰ্যসূচী তেনেকুৱা সিৰিয়ালি যোগদান কাৰ্যসূচী লোৱা হ'ব আৰু পৰৱৰ্তী সময়ত এই বিটিচি অঞ্চলৰ এটা অস্থিৰ ৰাজনৈতিক পৰিস্থিতি তাৰ পৰা আমি পৰিত্ৰাণ পাব বিচাৰোঁ। যেতিয়া আঞ্চলিক দল শক্তিশালী হ'ব নিশ্চিতভাৱে আমি বিটিচিৰ উন্নয়ন তেতিয়াহে আমি কৰিব পাৰিম। তেনেকুৱা আমি সৰ্বশৰ্ত কোনো আমি দাবী দুবা ৰখা নাই, কাৰণ পিপিএফ দলত বা यूपीपीएल দলৰ লগত একত্ৰীকৰণৰ আলোচনা যিটো হৈছিল এতিয়াই মূল কাৰণ। আনপিনে হাগ্ৰামা মহিলাৰী যিটো ৰাজনৈতিক দিশাহীন যিবোৰ সিদ্ধান্ত ইয়াৰ মই বিৰোধিতা কৰি আহিছোঁ আৰু মই কঠোৰ সমালোচনা কৰিছোঁ। যে আজি মই ক'ব বিচাৰোঁ যে সেই বিধানসভাৰ হাগ্ৰামা মহিলাৰী 4 এলায়েন্স কৰিছে। নাম্বাৰ 1, নাম্বাৰ 2 আপুনি ইয়াত বেছিকৈ সংখ্যা জিকাৰ পিছতো আপুনি গভৰ্ণমেণ্ট গঠন কৰিবলৈ আপুনি ক্লেইম কৰিবলৈ নগ'লে। নাম্বাৰ 3 আপুনি ইয়াত বাই ইলেকশ্যনত আপোনাৰ ভূমিকা সন্দেহজনক আছিল আৰু পাৰ্লামেণ্টাৰী ইলেকশ্যনত আপুনি সন্দেহজনকভাৱে আপুনি 8-9 দিন আপুনি লুকাই আছে। তাই ইয়াত নিশ্চয় কিবা নহয় কিবা আমি সন্দেহ হৈছোঁ। ইয়াৰ কাৰণে মোৰ বিশ্বাস আৰু সেই দলৰ হাগ্ৰামাৰ প্ৰতি মোৰ যিটো আস্থা কমি গৈছে আৰু দিশাহীনভাৱে সেই দলটো আজি চলি আছে। হাগ্ৰামা কেৱল আজি হাগ্ৰামাৰ মতেতো বিটিচি প্ৰমোদৰ চৰকাৰ ভাঙি পেলাই 10বাৰমান হ'ল ভাঙা। হাগ্ৰামাই যিটো মানুহবিলাকক মানে মিছা কথা কৈ ৰাজনীতি কৰি আছে এইবোৰ অতি দুৰ্ভাগ্যজনক। আমি দেখিছোঁ আহি প্ৰমোদ বড়ো আজি 4টা বছৰ মানে পাৰ কৰিলে মানে সুকলম, কিন্তু হাগ্ৰামাৰ কথাৰ কোনো মূল্য নাই। আৰু বাই ইলেকশ্যন বুলি কওঁতে বহুতো ইলেকশ্যন গ'ল, একেতে কিছুমান ক্ষেত্ৰত দলৰ কোনো সিদ্ধান্ত গ্ৰহণ নকৰে, দলৰ আলোচনা নকৰাকৈ CWC EMB বডি খৰ কমিটিৰ আলোচনা নকৰাকৈ একেদে নিজাববীয়াকৈ কথাইখিনি সিদ্ধান্তৰ ওপৰত গ্ৰহণ কৰিছিল। এই ক্ষেত্ৰত মই প্ৰশ্ন কৰিছোঁ আৰু বিবাদটো মোৰ সংঘাতটো এই ক্ষেত্ৰতো হাগ্ৰামাৰ লগত বাঢ়ি। আমি নিশ্চয়কৈ এজন কৰ্মী হিচাপে নিশ্চয় আৰু একেতে দলৰ মানে মুৰব্বী হিচাপে ৰাইজক মিছা কোৱাটো আমি কেতিয়াও নিবিচাৰোঁ আৰু মিছা কথা আগত ৰাখি পেলাই আমাক মানে দলক আগুৱাই নিব নোৱাৰে। এই কথা আমি অতিকৈ দুখ লাগিছোঁ আৰু মই আহ্বানো কৰিছোঁ আমাৰ দলত আৰু বহুতো আলোচনা হৈছে
অতি শীঘ্ৰে দল ত্যাগ কৰিব, বহু BPF-ৰ নেতা কৰ্মী আহিব। এইটো আমি সময়ত কামাণ্ডাৰটোতো সৰু বস্তু নহয়। কামাণ্ডাৰ মানে মুখ্য মানুহ হয়। এই যুদ্ধৰ মানে কামাণ্ডাৰহে মানে যুদ্ধক নেতৃত্ব দিয়ে। আজি হয় চাগে যদি হাগ্ৰামাই কামাণ্ডাৰ বুলি মোক এটা টাইটেল দিছে, মই ভাল পাইছোঁ। ইতিমধ্যে হাগ্ৰামাত আপুনি হাগ্ৰামাৰ এটা ডেপুটেশ্যনত আছে, ইয়াৰ যিখিনি ভিতৰৰ কথা সেইখিনি হাগ্ৰামাক ক'ব। আপুনি হাগ্ৰামা এজন জকাৰ হ'ল অনাই তনাই বকি ফুৰে। আৰু আপোনাক এটা কথা কওঁ, আজিলৈকে সি BPF দলৰ হেডকোৱাৰ্টাৰত আজিলৈকে গৈ পোৱা নাই। 18 বছৰ হ'ল BPF-ৰ মুখ্য কাৰ্যালয়ত এখেতে নবহে। আজি BPF দলক মই দল হৈ আছে বুলি নাভাবোঁ, কাৰণ এই হাগ্ৰামাৰ কোম্পানী হৈ আছে। কেতিয়াবা এই ক্ৰেচাৰত ৰিজৰ্টত, কেতিয়াবা মানে সেই নিজৰ ভিটামিন এই কোম্পানীৰ দলে চলি আছে, কোম্পানীৰ দলে। এইটো অতি দুখ লগা কথা। আৰু একেটা যিটো BTC পৰিষদত যি অপজিশ্যনৰ ভূমিকা গ্ৰহণ কৰিব লাগিছিলে, ইয়াৰ ৰিপ্ৰেজেণ্ট কৰিব লাগিছিলে, আজি বোধ কৰি MCLA হোৱাৰ পিছত 4টা বছৰত কিমানবাৰ গৈছে সুধিলে নিশ্চয় লাজ লগা কথা। একেতে সেই দলক ইয়াত অপজিশ্যনৰ ভূমিকা গ্ৰহণ কৰিব পাৰে। আপোনাৰ বহুত মই দলৰ এজন নিষ্ঠা কৰ্মী আৰু মই দলৰ ভাল পাওঁ, মৰম কৰোঁ মই দলক। আজি আমি দলক মৰম কৰাৰ কাৰণে আজিও আমি এই বহু বছৰ ধৰি আমি BPF দলৰ কাম কৰি আছোঁ। আৰু যথেষ্ট দলত মানে আমাৰ ভীতিও আছিলে। গতিকে এনেকুৱা দিশাবিহীন একদম মানে ৰাজনীতি কৰাৰ কোনো হেৰি নাই। আমি কি কৰিব বিচাৰিছে, হাগ্ৰামাৰ কথা কিমান যুক্তিপূৰ্ণ সেই কথাবোৰ আমি এনালাইজ কৰিছোঁ। আপুনি ইয়াৰ পূৰ্বেও BPF ত্যাগ কৰিছিল, অন্য দলত যোগদান কৰিছিল, পুনৰ BPF-ত যোগদান কৰিলে। আগতো মই প্ৰমোদ বড়োহঁতৰ নেতৃত্বতে মই ইণ্ডিপেণ্ডেণ্ট হিচাপে বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হৈছোঁ। ৰাজনীতিত আজি ক'ব গ'লে আপোনালোকে ৰাজনীতিৰ ইতিহাসত বহুত আপোনালোকে দেখিছে। হয়তো সময়ত ৰাজনীতি নতুন দলত জন্ম হয়, কেতিয়াবা সেই ৰাজনীতি দল ৰাইজৰ কি হ'ল নালাগাও হয়, প্ৰয়োজনত ৰাজনীতি জন্ম হয় আৰু ৰাজনীতি আমি পথ পৰিৱৰ্তনো কৰিব লগা হয়। আজি আমাৰ UPPL দলত BPF দলৰ বাক্সা জিলাৰ প্ৰাক্তন সভাপতি হিতেশ বসুমতাৰী ডাঙৰীয়া, তেখেতে প্ৰাক্তন বিধায়ক আৰু প্ৰাক্তন EMO হৈ আমাৰ দলত যোগদান কৰিছে। আৰু তেখেতৰ আগমনে অকল মছলপুৰ জিলা নহয়, UPPL দল অধিক শক্তিশালী কৰিব, মই এইটো আশা কৰিছোঁ। BPF দলত কোনো মানুহ থাকিব পৰা পৰিৱেশ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই আৰু ইয়াত ৰাখা নাই। কাৰণ তেখেতৰ যিটো একান্নৈক্যতাবাদ আৰু যিহেতু তেখেতৰ যিটো সকলো মানুহৰ প্ৰতি যিটো এটা অহংভাৱ তেখেতে ৰাখে, ইয়াৰ কাৰণে তেখেতৰ সতীৰ্থবিলাক লাহে লাহেকৈ ওলাই গৈছে। আৰু তেখেতৰ যিহেতু কোনো মিছন আৰু ভিজন নাই, দলৰ কাৰণে কি কৰিব, ৰাইজৰ কাৰণে কি কৰিব, সকলো আজি হতাশ হৈছে। তো সেইকাৰণে সকলো UPPL দললৈ চবেই আহিছে আৰু BPF দলক লাহে লাহেকৈ চবেই এৰি দিছে। তো সেইকাৰণে আমি আশা ৰাখিছোঁ, যেনেকৈ আমি যোৱা 4টা বছৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদত আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যিটো এটা ভিজনাৰী এটা চিন্তা আমি একেলগে আগবাঢ়ি আছোঁ। অনাগত দিনত আমি UPPL দলক শক্তিশালী BTR অঞ্চলৰ 35 লাখ জনসাধাৰণক আগুৱাই নিয়াৰ লগতে এই অঞ্চলৰ শান্তি সম্প্ৰীতি নিৰাপত্তা চিৰস্থায়ী কৰাৰ কাৰণে আমি কাম কৰিব পাৰিম। চাওক, হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ এইটো স্বভাৱে হয়, আজিৰ কথা নহয়। গতিকে হাগ্ৰামা মহিলাৰ ডাঙৰীয়াৰ নামটো লৈ পেলাই তেখেতৰ কথাবিলাক কৈ পেলাই
পেলাই আৰু আমি সময় নষ্ট কৰিব নালাগে কাৰণ অলৰেডি আমাৰ অঞ্চলবিলাক বহুত পিছ পৰি আছিলে আমি এতিয়া কামতহে মনোযোগ দিব লাগে তেনেকুৱা নেতা আগতো আহিছে গৈছে আৰু হাগ্ৰামা মহিলাৰে নিজে প্ৰমাণ কৰি দিলে তেখেতে যে এজন ভাল সামাজিক নেতা নহয় বা ৰাজনীতিক নেতা হ'ব নোৱাৰে তেখেতৰ কোনো মিছন ভিজন নাই তেখেতে মানুহৰ কাৰণে ভাল চিন্তা কৰিব নোৱাৰে এটো ইতিমধ্যে হাগ্ৰামা মহিলাৰে নিজৰ কথা বাৰ্তা কাম কাজেদি প্ৰমাণ কৰি দিছে গতিকে আজি বিটিআৰ অঞ্চলৰ ৰাইজে তেখেতক তেখেতে নিজে কৈছে 2 লাখ টকা দিব লাগে এপ্লাই কৰিব লাগে গতিকে হিটো এটা ডাঙৰ মাৰ্কেট ৰাজনীতিৰ নামত ডাঙৰ এটা বেপাৰ চলাইছে দেখা নাই আপোনালোকৰ নিউজতেটো বজাই আছিলে যে 2 লাখ টকা দিব লাগে এপ্লাই কৰিব লাগে সো 2 লাখ টকা দি এপ্লাই কৰা না বিজেপিয়ে কৈছে না কংগ্ৰেছে কৈছে না কোনবা অসম ভাৰতৰ কোনবা ডাঙৰ দলে কৈছে কোনোটো কোৱা নাই যে ক'বাত ফিছৰ কাৰণে 1500 টকা ল'ব পাৰে কিন্তু 2 লাখ টকা দি এপ্লাই কৰা মাৰ্কেটখন আজি হাগ্ৰামা মহিলাৰ ডাঙৰীয়াই ৰাজনীতিখন ইমানে বেপাৰ কৰিছে যে যিটো নেকি অনাগত দিনত তেখেতক লৈ পেলাই আমি গণতান্ত্ৰিক পৰিৱেশটো কেনেকৈ জীয়াই ৰাখিম চিন্তা কৰিবলৈ আজি বাধ্য হৈছে কৈছে যিসকল বিজেপিৰ নেতাই ইউপিএফৰ যোগদান কৰিলে তেওঁলোকৰ লগত কিবা আলোচনা আছে নেকি যে তেওঁলোকক পৰৱৰ্তী সময়ত বিভিন্ন দায়িত্ব দিয়া হ'ব সব চুক্তি আছে নেকি কাৰ লগত চুক্তি যিসকলে বিজেপিৰ যোগদান কৰিলে তেনেকুৱা কোনো চুক্তি নাই আৰু চুক্তিৰ দৰকাৰো নাই তেখেতসকলে আগতে এজন নেতা আছিলে সংগ্ৰাম তেখেতসকলৰ নেতৃত্ব দিছিলে গতিকে আজি তেখেতসকলে কথাটো বুজি পেলাই আমাৰ দলত আহিছে গতিকে তেখেতসকলক কোনোবাই কিবা দিব লাগে আনিব লাগে কিবা এছুৰেঞ্চ কৰিব লাগে তেনেকুৱা পৰিৱেশ নাই তেখেতসকলে নিজে আমাৰ দলত আহিছে আমি তেখেতসকলক আদৰি জনাইছোঁ উন্নতি কৰাৰ কাৰণে বিভিন্ন ধৰণৰ আঁচনি গ্ৰহণ কৰিছে আপুনি ইয়াৰ ভিতৰত আঁচনিৰ লিষ্টটো কৈ পেলাই শেষ কৰিব নোৱাৰে বিটিআৰ কাউন্সিল চৰকাৰখন 35টা আমাৰ নিজৰ ফ্লেগশ্বিপ প্ৰগ্ৰাম আছে কেন্দ্ৰীয় চৰকাৰৰ আঁচনি আছে ৰাজ্য চৰকাৰৰ আঁচনি আছে আমাৰ নিজৰো 35টা নিজা আঁচনি আছে এই আঁচনিখিনি বিটিআৰ অঞ্চলৰ ৰাইজক আগুৱাই নিয়াৰ কাৰণে থেংক ইউ मोनसे गोजोनथाव खौरां कक्राझार जिल्लानि सिङाव काजिगावआव थानाय गुरुदेव कालिचरण ब्रह्म एकाडेमियाव बर' बिजोंनि थाखाय गोदानै 2025-2026 इं मायथाइनि सोलोंथाइ बोसोरनि मुं थिसननाया जागायबाय थाखो बिथराइनिफ्राय लानानै थाखो गोसिम मुं थिसननाय जागोन मुं थिसननाया 10 फेब्रुवारिनिफ्राय जागायगोन रेबगांथि आरो खाबुफोर थागोन जेरै हौवासा आरो हिनजावसाफोरनि थाखाय आलादा हस्टेलनि खाबु हस्टेलनि फरायसाफोरखौ थाखो फोरोंगिरियानो जोथोन लायो गोहैलो फरायसाफोरखौ फोरोंगिरिफोरा उफ्रायै जोथोन लानाय जायो एसएसएलसी आनजादाव 100% उथ्रिसारनाय कम्पिउटार सोलोंथाइनि खाबु इंराजि आरो हिन्दी राव रायनायनि खाबु इलेक्टिव साबजेक्ट जेरै एडभान्स मेथ्स हिन्दी हिस्ट्री जिअग्राफि बेफोरबायदि बायदि खाबुफोरखौ मोननो हागोन नोंथाङाबो गावनि गथ'खौ मुं थिसननोब्ला 9957951216 एबा 9613400625 एबा 8638520653 मबाइल नम्बराव थोंजों कल खालामनानै सुलाद लाहरनो हागोन गुरुदेव कालिचरण ब्रह्म एकाडेमिया पर्वतजरानि ITI साब डिभिजन अफिसनि सेरावनो दङ